হেল্ল' ৰাইজ, হেপী টিউজডে। ৰাইজ, আজি টিউজডে বুলি হনুমান দাদাৰ ওচৰত যোৱা নহ'ল, কিয়নো ডিউটিৰ পৰা বাহিৰে বাহিৰে আজি গৈ আছো মোৰ হোম টাউনলৈ। কিন্তু ঘৰত যোৱা নহ'ব, যিহেতু গোটেই অফিচৰ ষ্টাফ মিলি গৈছো কিবা এটা বিশেষ কাৰণত। বাৰু মংগলবাৰ বুলি যিহেতু আমি সদায় হনুমান দাদাৰ ওচৰত যাওঁ, এদিন নগ'লে যে কিবা এটা মনটো দাঁত লাগি থাকে ৰাইজ। বাৰু জুবিনদাৰ গান শুনি শুনি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে মই আহি পালো মোৰ হোম টাউনলৈ, আৰু তাৰ পাছত এয়া খালো একাপ গাখীৰ দিয়া চাহ। মইতো বাৰু ৰাইজ এনে চাহ খাব নাই, কিন্তু কৰবাত গ'লে খাই দিওঁ আৰু, নহ'লে মানুহেও বেয়া পায় ন। আৰু ৰাইজ জানেনে, আমি যে আহোঁতে বহুত এনজয় কৰি আহিলো, নাম ধৰিলো, তাৰ পাছত আকৌ জুবিনদাৰ গান গালো। তো আজিলৈ বাই বাই ৰাইজ, নেক্সট আকৌ এটা মিনি ব্লগত লগ পাই আছো অতি সোনকালে।